অসমত বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হৰ খেতি। অসমত মুঠ তেল বীজ উৎপাদনৰ ৯২% সৰিয়হৰ। অসমত সৰিয়হ খেতি কৰাৰ এলেকা বৃদ্ধি হোৱা দেখা পোৱা নাই, কাৰণ এই খেতি দ পলসুৱা মাটিতেই সীমাবদ্ধ হৈ আছে। প্ৰতি বিঘাত গড় উৎপাদন সৰ্বভাৰতৰ তুলনাত যথেষ্ট কম। নলবাৰী, ধুবুৰী, নগাঁও, লখিমপুৰ আৰু ধেমাজি হৈছে অসমৰ জিলাসমূহৰ ভিতৰত সৰ্বাধিক সৰিয়হ উৎপাদন হোৱা শীৰ্ষৰ ৫খন জিলা। সৰিয়হ অসমৰ অন্যতম মূল তৈলশস্য, কাৰণ ইয়াক বিভিন্ন কৃষি জলবায়ুৰ পৰিস্থিতিত খেতি কৰিব পৰা যায়। জলসিঞ্চিত আৰু বৰষুণ প্ৰভাৱিত এলেকাত একক আৰু মিশ্ৰিত শস্যৰ বাবে উপযোগী ধান খেতি পথাৰতো সৰিয়হ খেতি কৰা হয় আৰু কম খৰচত ভাল মুনাফা প্ৰদান কৰে। সৰিয়হৰ উৎপাদন ৫ৰ পৰা ৮ কুইণ্টল হেক্টৰৰ পৰা ১০ৰ পৰা ১৫ কুইণ্টল হেক্টৰলৈ দুগুণ হোৱাৰ সম্ভাৱনা আছে। অসমত সৰিয়হ উৎপাদনৰ মুখ্য প্ৰত্যাহ্বানসমূহ হৈছে উচ্চ মানদণ্ডৰ বীজ ব্যৱহাৰৰ অভাৱ, নিম্ন বীজ প্ৰতিস্থাপন, কম উৎপাদনৰ প্ৰকাৰ, বৈজ্ঞানিক প্ৰযুক্তিৰ নিম্ন ব্যৱহাৰ। অসমত বিভিন্ন প্ৰকাৰৰ সৰিয়হ খেতি কৰা হয়। ইয়াৰ ভিতৰত তৰিয়া হৈছে আটাইতকৈ মুখ্য প্ৰকাৰ, যি হৈছে অসমৰ বাবে উপযুক্ত। ই অন্যান্য প্ৰকাৰৰ ভিতৰত নিম্নতম উৎপাদনৰ সৈতে কম কৃষিকালৰ বাবে কৰা সৰিয়হ খেতি। কৃষি বিজ্ঞানৰ অনুশীলনসমূহ ভালদৰে নিষ্কাশিত, সমান আৰু পাতলৰ পৰা মজলীয়া গাঁথনিযুক্ত বালিচহীয়া আৰু পলসুৱা মাটি সৰিয়হৰ খেতিৰ বাবে উপযুক্ত। জলসিঞ্চিত আৰু বৰষুণ প্ৰভাৱিত মাটিত ৩ৰ পৰা ৪ হাল বায় আৰু তাৰ পিছত বীজ সিঁচাৰ পূৰ্বে ভূপৃষ্ঠটো তৈয়াৰ কৰাৰ লগতে ভালদৰে গুৰি কৰা হয়। জলসিঞ্চিত অৱস্থাত বীজৰ হাৰ সৰিয়হৰ বাবে ৪ৰ পৰা ৫ কিলোগ্ৰাম প্ৰতি হেক্টৰ আৰু তৰিয়াৰ বাবে ৬ৰ পৰা ৭ কিলোগ্ৰাম প্ৰতি হেক্টৰ। অসমত সৰ্বোত্তম ৰোপণৰ ম্যাদ মধ্য অক্টোবৰৰ পৰা মধ্য নৱেম্বৰলৈকে। ৰেখা ৰোপণৰ প্ৰয়োজন, য'ত অন্তঃশাৰী দূৰত্ব ৩০ চেণ্টিমিটাৰ আৰু আন্তঃ উদ্ভিদৰ দূৰত্ব ১০ চেণ্টিমিটাৰ হ'ব লাগে। বীজ সিঁচাৰ ১৫ৰ পৰা ২০ দিনৰ পিছত অতিৰিক্ত গছ আঁতৰাই গছৰ জনসংখ্যা অনুকূল আৰু গছৰ বৃদ্ধি একেধৰণৰ কৰি ৰাখিব লাগে। অন্তৱৰ্তী পৰিচৰ্যা ২৫ৰ পৰা ৩০ দিনৰ পিছত কৰাৰ আৱশ্যক। ফুল ফুলা পৰ্যায়ত ৩৫ৰ পৰা ৪০ দিনত আৰু চিৰা গঠন পৰ্যায়ত ৬০ৰ পৰা ৭০ দিনত জলসিঞ্চন প্ৰদান কৰিব লাগে। যেতিয়া ৭৫% শস্যৰ চেই সোণালী হালধীয়া ৰঙৰ হয়, তেতিয়া শস্য চপোৱা হয়। শস্য চপোৱাৰ পৰৱৰ্তী পৰ্যায়ত বীজবোৰ ৮% আৰ্দ্ৰতাত সুৰক্ষিতভাৱে সংৰক্ষণ কৰিব লাগে। সাৰ ব্যৱস্থাপনাৰ তালিকা। সাৰৰ সঠিক পৰিমাণৰ ব্যৱহাৰৰ বাবে নিয়মীয়া মাটি পৰীক্ষা কৰা দৰকাৰ। মাটিৰ প্ৰকাৰ, জলসিঞ্চনৰ স্থিতি আৰু টেবুলত দেখুওৱাৰ দৰে বিভিন্নতাৰ সৈতে সাৰৰ প্ৰয়োজনীয়তা পৃথক হয়। বীজ সিঁচাৰ সময়ত আধা ইউৰিয়া নিম্নতম মাত্ৰা হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু বাকী আধাখিনি প্ৰথম জলসিঞ্চনৰ সময়ত ব্যৱহাৰ কৰিব লাগে। সিঁচিবলৈ যোৱাৰ সময়ত SSP, MOP, বৰাক্স আৰু জিংক সম্পূৰ্ণ মাত্ৰাত ব্যৱহাৰ কৰিব লাগে। সৰিয়হৰ মুখ্য জৈৱ সাৰৰ ভিতৰত আছে এজট'বেক্টৰ, ফছফেট চলিবলাইজিং বেক্টেৰিয়া, PSB আৰু মাইক্ৰ'ৰ'ৰাইজা। এজট'বেক্টৰে ইউৰিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। PSB আৰু মাইক্ৰ'ৰ'ৰাইজা SSPৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে আৰু বীজ শোধন হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। সংহত কীট পৰিচালনা ব্যৱস্থা, অৰ্থাৎ ৰোগ অনুসৰি কৰিবলগীয়া ব্যৱস্থা। পূৰ্বৰ শস্যৰ পৰা শস্যৰ অৱশিষ্টখিনি আঁতৰ কৰাৰ আৱশ্যক। শস্য সময়মতে ৰোপণ কৰক। সৰিয়হৰ মুখ্য কীটবোৰৰ ভিতৰত আছে সৰিয়হৰ মোৱা পোক, বিচিত্ৰ বাঘ পোক, সৰিয়হৰ কৰতীয়া পোক, নুমাল বিচা পোক। যদি আপুনি প্ৰতিটো উদ্ভিদত ২৬ৰ পৰা ২৮ মোৱা পোক থকা কমেও ১০% উদ্ভিদ বিচাৰি পায়, তেন্তে ০.০০২৫% অক্সিডেমেটন মিথাইল ২৫ EC বা ০.০৩% ডিমেথয়েট ৩০ EC স্প্ৰে কৰক। সৰিয়হৰ মুখ্য ৰোগবোৰৰ ভিতৰত আছে হোৱাইট ৰাষ্ট বা বগা ৰাষ্ট, ডাউনি মিলডিউ, স্কেলৰুটিনিয়া ষ্টেম ৰট, অল্টাৰনেৰিয়া ব্লাইট বা পাতৰ দাগী ৰোগ আৰু পাউডাৰী মিলডিউ। প্ৰতি কিলোগ্ৰাম বীজত ৬ গ্ৰাম মেটালেক্সিলৰ সৈতে হোৱাইট ৰাষ্ট বা বগা ৰাষ্ট আৰু ডাউনি মিলডিউ বীজ শোধনৰ বাবে আৰু শস্যত ০.২ মানকোজেব স্প্ৰে কৰিব পাৰে। স্কেলৰুটিনিয়া ষ্টেম ৰটৰ বাবে প্ৰতি কিলোগ্ৰাম বীজত ২ গ্ৰাম কাৰ্বেণ্ডাজিমৰ সৈতে বীজ শোধন আৰু শস্যৰ বাবে ০.১% কাৰ্বেণ্ডাজিম স্প্ৰে কৰিব পাৰে। অল্টাৰনেৰিয়া ব্লাইটৰ বাবে ০.১% কাৰ্বেণ্ডাজিম আৰু পাউডাৰী মিলডিউৰ বাবে ৱেটেবল ছালফাৰ স্প্ৰে কৰিব লাগে।
সৰিয়হৰ বৈজ্ঞানিক খেতিৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কেভিকেৰ সৈতে যোগাযোগ কৰক।